Hello everybody, মই হিমন্ত কোৱা and welcome back my YouTube channel. ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে মোৰ YouTube চেনেলৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজৰ লগতে সকলো মোৰ ভিউৱাৰ্ছক বহুত ৰঙালী বিহু বহুত শুভেচ্ছা থাকিল আৰু আজি প্ৰথম গৰু বিহু আজি আপোনালোকক দেখুৱাম গৰু বিহুত কি কৰিছোঁ কি নাই কৰা সকলোখিনি ভিডিঅ'ত দেখুৱাম তো ভিডিঅ'টো শেষলৈকে চাই থাকক তো প্ৰথমে বলক
আমলখিটো পৰা হৈ গ'ল, এতিয়া বাচিবহে লাগে। আমলখিনি যাব দিয়া হৈছে। ভঙাটো মই শ্বুট কৰিব নোৱাৰিলোঁ, মোবাইলত বেটেৰীটো ল' হৈ যোৱাৰ কাৰণে মই কেমেৰা কৰিব ভিডিঅ' কৰিব নোৱাৰিলোঁ। তো এতিয়া মই আপোনালোকক দেখুৱাম বচাটো। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখিনি আমি বাকি ল'ম। তো হৈ গ'ল আমাৰ ইয়াত দেখিছে আমলখিটো। আমলৈ গুচাই হৈ গ'ল আৰু এতিয়া গাটো ধুই লওঁ। গাটো ধুই আপোনালোকৰ পিছত আকৌ লগ পাই আছোঁ। ভিডিঅ'টো চাই থাকক। গা ধুই হৈ গ'ল আৰু এতিয়া কিবা খাই লওঁ, ভোক লাগিছে। আপোনালোকক কণী যুঁজোৱাকৈ দেখুৱাম আৰু বাকী বহুত আছে, সেইখিনিও দেখুৱাম। আপোনালোকে ভিডিঅ' এখনকৈ চাই থাকক। ভিডিঅ'টো অকণো স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাওক। আৰু আহক এতিয়া আমি খোৱা আৰম্ভ কৰোঁ। আৰু মোৰ লগত আছে এইপিনে প্ৰথম আছে চিয়াৰ গুড় আছে, আৰু এইপিনে আছে গাখীৰ ইয়াত মই দুই খাম। চাইড কৰি লওঁ। তাৰপিছতে আছে তেল পিঠা, দেখিছে তেল পিঠা আছে, কেক আছে, তাৰপিছত খুৰমাৰ আছে, নিমকি আছে, তাৰপিছতে গাখীৰ আছে, চাহপানী আছে। এইটো নিমকি, কেক, তেল পিঠা আৰু খুৰমাটো কালি মই ঘৰতে বনাইছোঁ। বাকী তিল পিঠা, পকা মিঠৈ, লস্কৰা লাড়ু এইবিলাক নাই বনোৱা, কাৰণ বাহিৰলৈ ওলাই যাব পৰা নাই যিহেতু। আৰু এইবিলাক আনি থোৱা আছিলে, ময়দা আনি থোৱা আছিলে, ৰিফাইন আনি থোৱা আছিলে। তো গতিকে এইখিনি ঘৰত থকা বস্তুখিনিয়ে বনাই ল'লোঁ। পিঠা চিঠাবোৰ বনোৱা নহ'ল, মানে খুন্দাও নহ'ল। আৰু আপোনাৰ যিহেতু লকডাউন সময় আৰু ক'তো ওলাই যাব নোৱাৰি, তো গতিকে পিঠা পনা নাই। এইবিলাকে আছে, নিমকি আছে, খুৰমা আছে, কেক আছে, তাৰপিছত তেল পিঠা আছে, এইকেইটাই। আৰু বাকী একো নাই পিঠা। আপোনালোকক সকলোখিনি দেখুৱাম খাই। তাৰপিছত কণী যুঁজাম, মই সেইটো আপোনালোকক দেখুৱাম। আৰু বহুতেই বাকী আছে। তো আহক আমি কণী যুঁজাবলৈ আৰম্ভ কৰোঁ। কণী এটা দিলোঁ, এতিয়া যুঁজাম। আৰু কোনকৈ পাৰা এইটো চাওক, দেখুৱাই দিয়ক। এইটো ভাগিলে মোৰ লগত, মোৰ গ'ল। এইটো আইমেজ উইনাৰ। এইটো জিকিলে, হাৰিলে। মই জিকিলোঁ, হাৰিলে। এইটো চাওক ভগা, দেখিছে? আৰু এইটো নাই ভঙা চাওক। এইটো যিটো নাই ভঙা দেখিছে, এইটো মোৰ কণী। আপোনালোকে সকলোৱে নিশ্চয় জানে, আজি বিহু উৰুকাৰ প্ৰথম দিনা সকলোৱে পঁইতা ভাত খাব লাগে। আৰু পঁইতা ভাত খালে শৰীৰৰ কাৰণে ভাল। তো মই এতিয়া খাব লৈছোঁ পঁইতা ভাত। এয়া আছে, দেখিছে আপোনালোকে পঁইতা ভাত আছে, পানী আছে পঁইতা ভাতৰ। আৰু কালি গধূলিৰ ভাত হয়, পানী দি থোৱা আছিলে কালি গধূলি। এতিয়া খাম। এতিয়া গোটেইখিনি পঁইতা ভাত হৈ গ'ল ভাতটো। আৰু আজি 100 এবিধ শাকেৰে খোৱা হয়। আপোনালোকে খাই নাখায় কমেণ্ট কৰি জনাবচোন এইটো পঁইতা ভাতটো। আহক আমি খাওঁ। আৰু ইয়াত খাবলৈও বহুতেই ধুনীয়া হয়, আৰু এইটো খাব লাগে। যদি আপোনালোকে নাখায়, এবাৰ প্লিজ খাই চাব। আৰু ইয়াৰ সোৱাদটো বেলেগ। আৰু মোৰ লগত আছে এইখিনি পঁইতা ভাত, লগত আছে আমলৈ, কুকুৰাৰ আৰু জাতিলাও, গাহৰি, আলু, এইটো পিঁয়াজ, নিমখ, আদা, আৰু দেখিছিলে ভোট জলকীয়া। তো আহক আমি এতিয়া খাওঁ। পঁইতা ভাতে আৰু ভোট জলকীয়া খোৱা জুতিয়ে বেলেগ।